हाय फ्रेंड्स, আজি আহিলো পথাৰলে বলকচোন আমাৰ পথাৰখন চাওঁ কেনেকুৱা মানে ধান ডাঙৰ হৈছে আৰু এই চাওকচোন ৰুৱা দিনাখন মই দেখাবলৈ নহল সেই দিনাখন আমাৰ বৰষুণ দি আছিল ইমানে সেইকাৰণে দেখাবলৈ নহল আৰু আজি বন্যাবলৈ আহোতেও বৰষুণ পৰি আছে মিহিমিকে আৰু ইফালে আমাৰ মা দুজনীয়ে নিয়াই আছে বন আৰু ময়ো নিয়াইছিলো বাৰু মই অকমান আহি গলো ইফালে বেটা ওচৰলে বেটা আহি উৎপাত কৰি আছে মানে একদম পানীত পৰি গুটে কাপু এডাই পথাৰলৈ আহি ভালে লাগে বাৰু চাই পৰিবেশটো হেউজিয়া হৈ থাকে একদম সবফালে আৰু আমাৰ ওচৰতে এজোপা বগৰী আছে এইজোপা আমি ৰুবলৈ আহোতে বগৰী লাগি আছিল এতিয়া নাই আৰু ইমান ধুনীয়া জোপোহা দেখিয়ে ভাল লাগে বগৰীজোপা আৰু ইফালে চাওকচোন বেটা আকৌ কি অৱস্থা হ'ল মানে গুটে পানী চুই চুই কাপু এটাও নাই মানে সব লেতেৰা কৰি ললে আৰু উপায় নাপায় গামোচাখনকে পিন্ধাই থৈ দিছো আৰু তাৰ পাছত ফটো কেইখনমান উঠি ললো আৰু আজি যদি ভিডিওটো চাই ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই থেংক ইউ